নমস্কাৰ সকলোকে। আজি আকৌ এটি প্ৰেমৰ কবিতা শুনাম দেই। কোনোবা ব্যক্তি ইমান প্ৰিয় হ'লে তেওঁলৈ থকা অনুভৱ কবিতা হৈ নিব। প্ৰিয় তুমি, প্ৰিয় তোমাৰ অনুভৱ, তোমাৰ প্ৰিয় ৰংখিনি গোলাই দিয়া মোৰ হৃদয়ত। মই সংগোপনে সাঁচি ৰাখি মোৰ হৃদয়ত মিউজিয়াম। মোৰ আৱেগৰ অভিধানত জকমকাই থকা শব্দটিটো, যাক উচ্চাৰণ কৰিবলৈ মোৰ উশাহ ছুটি হৈ পৰে। তোমাৰ কথা মনলৈ আহিলে মোৰ বুকুৰ বাওঁফালটোৱে টিপিংকৈ মাৰে। উফ, কি অনুভৱ! প্ৰেমৰ বৰষুণত তিতিছোঁ, শেৱালি হৈ ফুলিছোঁ তোমালৈ। লোৱা না খোপাত গুজি। তোমাক ভাল পাওঁ বুলি নকলেই জানিম, তুমি বুজি ল'ব নোৱাৰানে? কেনেকুৱা পালে জনাব দেই।